মানুহৰ মনটো সঁচাই বিচিত্ৰ দেই কোনো মানুহৰ মন কোনো মানুহৰ সৈতে নিমিলে নহয়নে আৰু মন নিমিলে কাৰণেটো সকলোৰে চিন্তাধাৰা সকলোৰে লগত নিমিলে এঘৰ মানুহ হলে তিনিজন মানুহ গ'ল সেই মানুহৰ প্ৰতি তিনিওজন মানুহৰ দৃষ্টিভংগী বেলেগ বেলেগ হ'ব এজনে কি ক'ব সেই মানুহৰ দেখি বহুত মালদাৰ মানুহ দেই বহুত টকা পইচা আছে সা সম্পত্তি বহুত আছে দ্বিতীয়জনে কি ক'ব তৃতীয়জনে হয়তো ক'ব তেওঁলোকৰ ফুলনিখন বিৰাট ভাল লাগিল দেই বহুত নতুন নতুন প্ৰজাতিৰ উদ্ভিদ ইমান ধুনীয়া ধুনীয়া ফুল দেখিলোঁ তাত খুব ভাল লাগিল নতুন নতুন ফুল কিছুমান দেখিলোঁ আন এজনে হয়তো তৃতীয়জনে সেইখিনি হয়তো মন নকৰিব তেওঁ মন কৰিব কি সেই ঘৰৰ বৃদ্ধজন তেওঁ অত্যন্ত অকলশৰীয়া সকলোৰে মাজত থাকিব তেওঁ অকলশৰীয়া অকলে অকলে তেওঁ মন মাৰি মাৰি বহি থাকে সেই দুখী বৃদ্ধজনৰ কথাহে হয়তো তৃতীয়জনে চিন্তা কৰিব একেটাই দৃশ্য তিনিজন মানুহে একেটা ঘৰলৈকে গৈছে একেই পৰিৱেশ একেই কথা কিন্তু তেওঁলোকৰ চিন্তাধাৰা বা দৃষ্টিভংগী সকলোৰে বেলেগ বেলেগ হৈছে কথাটো গম পাইছেনে গতিকে কাৰো মন কাৰো সৈতে নিমিলে নমস্কাৰ মই ভাস্কৰ জ্যোতি দাস মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ যদি মোৰ ভিডিঅ'বোৰ ভাল পাইছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিলে তাৰমানে অলপ ভিউজ বাঢ়ে তেতিয়া নতুন ভিডিঅ' বনাবলৈ এটা প্ৰেৰণা পাওঁ মানে খুব ভাল লাগে উৎসাহিত হওঁ আজি এটা মোৰ কল্পনাৰ কথা এটা আপোনালোকক ক'ব খুজিছোঁ আমি সকলোৱে কল্পনা কৰোঁ কিবা নহয় কিবা এটা আমি কল্পনা কৰিয়ে থাকোঁ আমাৰ মনে কল্পনা কৰিয়ে থাকে এটা কল্পনা মোৰ মনলৈ আহিছিলে সেই কল্পনাটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব খুজিছোঁ আমাৰ সকলোৱে প্ৰায় মানুহৰ ঘৰতে পঢ়া শুনা ল'ৰা ছোৱালী থাকেই আমাৰ একাধিক থাকে কাৰোবাৰ এটা থাকে মুঠতে প্ৰতিটো পৰিয়ালতে থাকেই পঢ়া শুনা ল'ৰা ছোৱালী আমি পঢ়া শুনা ল'ৰা ছোৱালী বৰ্তমান সেই ল'ৰা ছোৱালীসকলক যিটো পৰিৱেশৰ মাজত বা যিবিলাক পাঠ্যক্ৰমৰ মাজত পঢ়া শুনা কৰা হয় তাক লৈ যথেষ্ট বিতৰ্ক চলি আছে বহুত শিক্ষাবিদে কৈছে যে বৰ্তমান পাঠ্যক্ৰমটো সম্পূৰ্ণ পাৰফেক্ট নহয় নেকি যাৰ কাৰণে আজিকালি ল'ৰা ছোৱালীবিলাকে অধ্যয়ন সমাপ্ত কৰাৰ পিছত সমাজকেন্দ্ৰিক হোৱাৰ বিপৰীতে আত্মকেন্দ্ৰিক হৈ পৰে আজিৰ শিক্ষাই মানৱীয় প্ৰমূল্যবোধতকৈ বা প্ৰকৃত অৰ্থত শিক্ষিত হোৱাতকৈ সাধাৰণতে মাৰ্কশ্বিটৰ নম্বৰকেইটাৰ ওপৰত গুৰুত্ব দিয়ে বা এটা চাকৰিৰ ওপৰত গুৰুত্ব দিয়ে শিক্ষা ব্যৱস্থাটো চাকৰিমুখী হৈ গ'ল সামাজিকতাৰ পৰা আত্মকেন্দ্ৰিকতাৰ ফাললৈ গতি কৰিলে এনেকুৱা বহু অভিযোগ মই কোৱা নাই বহু জনা শুনা মানুহে বা বহু ধৰণৰ শিক্ষিত মানুহে এনেকুৱা ধৰণৰ অভিযোগ দিয়ে আজিৰ শিক্ষা ব্যৱস্থাৰ ওপৰত মোৰ মনলৈ এটা কল্পনা আহিছে এইটো মোৰ মনৰ কল্পনাহে আপোনালোকে যে কৰিবই লাগিব বা কৰিবলৈ পৰামৰ্শ দিয়া নাই মই মনৰ কথালৈ কৈছোঁ যদি এজন ছাত্ৰক তেওঁ পঢ়ক স্কুলীয়া পঢ়াখিনি পঢ়ক বাৰু স্কুল কলেজৰ পঢ়াখিনি পঢ়ক স্কুল যাওক কিন্তু তাৰ সমান্তৰালকৈ প্ৰাচীন ভাৰতৰ যিসমূহ আমাৰ শিক্ষা ব্যৱস্থা আছিলে যিসমূহ গ্ৰন্থ আছিলে সেই গ্ৰন্থসমূহ যদি নিয়মীয়াকৈ অধ্যয়ন কৰা যায় এদিন দুদিন নহয় সম্পূৰ্ণ কোৰ্চ হিচাপে নিয়মীয়াকৈ যদি ঘৰুৱাভাৱে তেওঁলোকক অধ্যয়নটো দিয়া যায় তেওঁলোক কেনেকুৱা হ'ব উদাহৰণ হিচাপে ধৰি লৈছোঁ তেওঁলোকক যদি নিয়মীয়াকৈ পঞ্চতন্ত্ৰ পঢ়িবলৈ দিয়া হয় বিক্ৰম বেতাল পঢ়িবলৈ দিয়া হয় তেওঁলোকক ঠিক তেনেকৈ তেওঁলোকক যদি চাণক্যৰ নীতিশাস্ত্ৰ পঢ়োৱা হয় আৰু যদি গীতাখন পঢ়োৱা হয় গীতাখন ধৰ্মীয় শাস্ত্ৰ হিচাপে নহয় মই ব্যক্তিগতভাৱে গীতাক ধৰ্মীয় শাস্ত্ৰ বুলি মানে যিমান ভাবোঁ তাতকৈ গীতাখন আপোনাৰ জীৱনৰ এটা গাইড বুক বুলি বেছি ভাবোঁ গতিকে এইসমূহ শাস্ত্ৰ যদি সেই ছাত্ৰজনক বা ছাত্ৰীজনক নিয়মীয়াকৈ যদি পঢ়াই থকা যায় তেতিয়াহ'লে তাৰ ৰিজাল্ট তাৰ ফলাফলটো কেনেকুৱা আহিব আধুনিক শিক্ষা ব্যৱস্থাই যিসকল শিক্ষিত হৈছে তাতকৈ আমাৰ এই ধৰণৰ আপোনাৰ যিটো ব্যৱস্থা মই কথা ক'লোঁ এই ব্যৱস্থাটোৰে আগবাঢ়ি যোৱাজন কোন বেছি আগুৱাব পাৰিব বাৰু এনেকুৱা এটা ভাৱ মোৰ মনলৈ আহে সেই বিশেষ গ্ৰন্থকেইখন আৰু সেই গ্ৰন্থকেইখন কেনেকুৱা পৰিস্থিতিত প্ৰণয়ন কৰা হৈছিলে কি উদ্দেশ্যলৈ প্ৰণয়ন কৰা হৈছিলে তাৰ প্ৰভাৱ কেনেকুৱা সেই বিষয়ে মইতো আৰু ক'ব নালাগে আপোনালোকে হয়তো মোতকৈ বহুত বেছি ভালদৰে জানে সেই গ্ৰন্থকেইখনৰ বিষয়ে স্কুল কলেজ পঢ়ি থাকক কিন্তু তাৰ লগে লগে এইকেইখন গ্ৰন্থ ঘৰুৱাভাৱে যদি পঢ়াই থকা যায় তেওঁলোকৰ মনত যদি সোমোৱাই দিয়া যায় তেতিয়াহ'লে তাৰ ৰিজাল্ট কেনেকুৱা আহিব এইটো কল্পনা মোৰ মনলৈ আহিছিলে এতিয়া আপোনালোকে হয়তো ভাবিব কি এইটোতো পঢ়িয়ে থাকোঁ আমি মাজে সময়ে সাধু দুই এটা পঢ়োঁ পঞ্চতন্ত্ৰ পঢ়ি থাকে বিক্ৰম বেতাল পঢ়ি থাকে গীতা কেতিয়াবা শুনে কিন্তু সেইটো কথা কোৱা নাই একদম কোৰ্চ হিচাপে কণ্টিনিউ মানে ৰেগুলাৰ যদি পঢ়াই থকা যায় ঘৰত এই বস্তুটো স্কুল যাওক স্কুলীয়া শিক্ষা লৈ থাকক তাৰ লগে লগে এইটো যদি ৰেগুলাৰ পঢ়াই থকা যায় এটা কোৰ্চ হিচাপে 10-15 বছৰ যদি শিক্ষা দি দিয়া যায় এইটোৰ ওপৰত সেই ছাত্ৰজন কিমান আগুৱাব পাৰিব কোনে বেছি এডভান্টেজ ল'ব পাৰিব এনেকুৱা এটা কল্পনা আহিছিল মোৰ মনলৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কল্পনাহে মোৰ গতিকে ভিডিঅ'সমূহ আগলৈও এনেকৈ চাই থাকিব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ